আপুনি জানেনে ৰাৱণে মৃত্যুৰ আগতে স্ত্ৰীসকলৰ বিষয়ে ৮টা কথা কৈ গৈছিল সেইবোৰ আজি বাস্তৱ হৈ পৰিছে এইবোৰ অসত্য যেন লাগিলেও ভাবিবলৈ বাধ্য কৰে ৰাৱণ এনে এটা নাম যাৰ কথা শুনিলে মানুহৰ মনত অহংকাৰ অপহৰণ আৰু অধৰ্মৰ ছবি উঠি আহে কিন্তু আপুনি জানেনে ৰাৱণক এই বিশ্বৰ আটাইতকৈ জ্ঞানী পণ্ডিত বুলি কোৱা হয় তেওঁ আছিল মহা শিৱ ভক্ত অগাধ জ্ঞানৰ অধিকাৰী তেওঁৰ তপস্যাই মহাদেৱকো সন্তুষ্ট কৰিছিল কিন্তু এটা ভুল সীতা মাতাক অপহৰণ তেওঁক ইতিহাসৰ খলনায়ক বনাই পেলালে তেওঁৰ মৃত্যুৰ ঠিক আগতে গুৰুত্বপূৰ্ণ জ্ঞান দিছিল য'ত স্ত্ৰীসকলৰ ৮টা ত্ৰুটি বা অৱগুণ উল্লেখ আছিল আহক আমি জানো ৰাৱণে কি কৈ গৈছিল ৰাৱণৰ মতে স্ত্ৰীসকলে সাহসী হয় কিন্তু সেই সাহস কেতিয়াবা ভুল দিশত ব্যৱহাৰ কৰে সাহস যদি দুঃসাহসত পৰিণত হয় তেন্তে পৰিয়ালৰ ক্ষতি হ'ব পাৰে ৰাৱণে কৈছিল যে লংকাপতিৰ পত্নী হৈ ভয় খাব নালাগে তেতিয়াৰ পৰা ৰাৱণে স্ত্ৰী সাহসক অৱগুণ হিচাপে বিবেচনা কৰিছিল ৰাৱণে কৈছিল স্ত্ৰীসকলৰ অন্তৰত এটা অজান ভয় সদায় লুকাই থাকে এই ভয়েই তেওঁলোকক কেতিয়াবা ভুল সিদ্ধান্ত লোৱাৰ দিশলৈ ঠেলি নিয়ে এই ভয়ৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে নিজকে বিপদত পেলাই দিয়ে আৰু তাৰ খৰচ পৰিয়ালেও বহন কৰে ৰাৱণৰ মতে স্ত্ৰীসকলে মিছা কথা ক'বলৈ কেতিয়াও পিছ পৰি নাযায় এটা মিছা লুকুৱাবলৈ ৫০টা মিছাও ক'বলৈ সাজু থাকে ইয়াৰ ফলত সম্পৰ্ক আৰু বিশ্বাস দুয়োটা ধ্বংস হ'ব পাৰে স্ত্ৰীসকল নিজৰ লাভৰ বাবে যিকোনো সীমা লংঘন কৰিব পাৰে ৰাৱণে এনেকৈ কৈছিল তেওঁলোকে ধোকা দিব পাৰে ভাওতা ভঙা মৰণ দেখুৱাব পাৰে বা নিজৰ প্ৰয়োজনেৰে আনক ব্যৱহাৰ কৰিব পাৰে ৰাৱণে স্বীকাৰ কৰিছিল যে তেওঁ সকলো জ্ঞানৰ অধিকাৰী হোৱাৰ পিছতো স্ত্ৰীসকলৰ মন বুজি পৰা নাছিল তেওঁলোকৰ মন চঞ্চল আৰু গুপ্ত মনোভাৱেৰে পৰিপূৰ্ণ কি ভাবিছে কি বুলি কৈছে বুজি পোৱা কঠিন ৰাৱণে কৈছিল যে স্ত্ৰীসকলে কেতিয়াও কথা পেটত ৰাখিব নোৱাৰে আপুনি তেওঁলোকৰ কিমানে নিকট আত্মীয় বা বন্ধু নহওক এদিন তেওঁ আপোনাৰ গোপন কথা বহলাই দিবই সেইভাৱে স্ত্ৰীক গোপন কথা ক'লে বিপদ নিশ্চিত স্ত্ৰীসকলৰ খুব কম বুদ্ধি থাকে মনৰ অনুভৱেৰে সিদ্ধান্ত লয় তেওঁলোকে সহজে প্ৰভাৱিত হয় আৰু শুনাশুনিত বিশ্বাস কৰি ভুল সিদ্ধান্ত লয় যাৰ ফলত পৰিয়ালৰ ক্ষতি হয় সৰ্বশেষ আৰু আটাইতকৈ বিতৰ্কিত মন্তব্যত ৰাৱণে কৈছিল যে স্ত্ৰীসকল অসুচী তেওঁলোকে কিমানেই সৌন্দৰ্য আৰু গহনাৰে সজ্জিত নহওক তথাপিও তেওঁলোকৰ শাৰীৰিক সুচিতাৰ অভাৱ আছে তেওঁলোকে পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অলপ গুৰুত্ব দিয়ে বন্ধুবৰ্গ এই ৮টা কথা ৰাৱণে মৃত্যুৰ আগতে কৈ গৈছিল আপুনি এই কথাসমূহৰ সৈতে একমত হ'ব পাৰে বা নোৱাৰো কিন্তু এইবোৰে সেই যুগৰ দৃষ্টিভংগী আৰু মানসিকতা জনাবলৈ সহায় কৰে আপোনাৰ মত কি ৰাৱণৰ কথা আজি বাস্তৱ হৈ পৰিছে নে সকলোবোৰ কেৱল ধৰ্মকথাৰ অংশ মতামতত জনাব এই ভিডিঅ' আপোনাক ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰিব নাপাহৰিব দেই